তো হেল্ল' ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছে আমাৰ লগত আছে মাছ এইটো লোকেল ঢেকেৰা মাছ। মাছখিনি ধুনীয়াকৈ কাটি কৰি হালধি নিমখ সানি থোৱা হৈছে আৰু লগত দেখিছে এটা ওলকচু। তো আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক জনাওঁ যে আমি এইবাৰ বনাম ওলকচু আৰু মাছ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। পিছৰখিনি আপোনালোকক দেখাই আছোঁ লোকেল মাছ আৰু ওলকচু। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে আমাৰ মাছ ফ্ৰাইখিনি হৈ গ'ল আৰু সিফালে আমাৰ ওলকচুখিনি সিজি আছে। তো ওলকচুখিনি অলৰেডি সিজি গৈছে। তো মাছখিনি আমি ছাইড কৰি থৈ বাকীখিনি ৰেডি কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো আপোনালোকে দেখিছে আমাৰ কচুখিনি কাটা হৈ গ'ল, ইপিনে মাছটো ফ্ৰাই হৈ আছে। তো এতিয়া প্ৰথমতে কচুখিনি অকণমান সিজাই ল'ব লাগিব। তো কচুখিনি সিজাই লওঁ, তাৰপিছত লগ পাই আছোঁ। তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে আমাৰ কচুখিনি ধুনীয়াকৈ বইল হৈ গ'ল। কচুখিনি আমি অলপ ঠাণ্ডা হয় অলপ ভাঙি ল'ব লাগিব। কচুখিনি লগত আছে কেঁচা জলকীয়াৰ পেষ্ট, আদা নহৰু পেষ্ট, শুকান জলকীয়াৰ পেষ্ট আৰু জিৰা গুড়ি। তো আমাৰ গোটেইখিনি ইনগ্ৰিডিয়েণ্ট আমাৰ ৰেডি হৈ আছে। তো এতিয়া কচুটো অলপ ঠাণ্ডা হোৱাৰ পিছতে অলপ ভাঙি ল'ম। ভাঙি লোৱাৰ পিছত আমি বনাব পাৰিম। তো লগ পাই আছোঁ, কচুখিনি অলপমান ভাঙি লওঁ, তাৰপিছত লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে কচুখিনি আমি এনেকৈ অলপমানকৈ ভাঙি লৈছোঁ, বেছি ডাঙৰ কৰি ৰখা নাই, অলপকৈ ভাঙি লৈছোঁ। আৰু আমাৰ এইপিনে গোটেই ইনগ্ৰিডিয়েণ্টখিনি ৰেডি হৈ আছে। আৰু এইপিনে কেৰাহী আমাৰ তেল গৰম হৈ আছে। তেলটো আমি ব্যৱহাৰ কৰিছোঁ যোনটো তেলত মাছটো ফ্ৰাই কৰিছিলোঁ, সেই তেলটোৱে ব্যৱহাৰ কৰিছোঁ। এণ্ড চৰি ফৰ দ্য নইজ, চিমনিখন চলি আছে, চ' অলপ নইজটো আহিব। তো তেলখিনি গৰম হৈ আছে। তো ব'লক এতিয়া আমি ৰেডি কৰোঁ, বস্তুখিনি বনাওঁ। তো দেখাই আছোঁ আপোনালোকক। তো আপোনালোকে দেখিছে আমাৰ তেলখিনি গৰম হৈ গ'ল। তো ইয়াতে আমি প্ৰথমতে দিম কেঁচা পিঁয়াজ দিলোঁ। তাৰপিছত দিলোঁ কেঁচা জলকীয়াৰ পেষ্ট। আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে, আপোনালোকৰ কিমান প্ৰয়োজন হয়। তাৰপিছত আমি দিলোঁ আদা নহৰুৰ পেষ্ট। দিওঁ অলপমান শুকান জলকীয়া পেষ্ট। আচলতে কি কচুখিনি অলপ জ্বলা হ'লে খাই বেছি টেষ্ট হয়। তো এতিয়া প্ৰথমে আমি মছলাখিনি ফ্ৰাই কৰি ল'লোঁ, অলপমান ফ্ৰাই কৰি লওঁ মছলাটো। হালধি, তো আমাৰ মছলাখিনি ফ্ৰাই হৈ গৈছে। আৰু এতিয়া আমি ইয়াতে দি দিম আমাৰ বইল কৰি লোৱা ফুলকচুখিনি। তো আমি কচুখিনি দি দিলোঁ আৰু ইয়াতে আমি দিম জিৰা গুড়ি, অলপ জিৰা গুড়ি। আৰু তো আপোনালোকে দেখিছে এইখিনি ধুনীয়াকৈ আমি মছলাখিনি কচুখিনি কেৰাহী দি পেলাই আমি মিক্স কৰি ল'লোঁ ধুনীয়াকৈ। এতিয়া আমি ইয়াক অলপ সময় 5 মিনিট 6 মিনিট সময় আমি ইয়াক অলপ ফ্ৰাই কৰিম আৰু গেছটো ল' ফ্লেম কৰি ল'ম। তো অলপমান ফ্ৰাই কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ দেখিছে এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। তো এতিয়া আমি ইয়াতে দি দিম গৰম পানী। আপোনালোকৰ কোৱান্টিটি অনুসৰি আপোনালোকৰ কিমানখিনি তৰকাৰীৰ প্ৰয়োজন হয়, সেই হিচাপত আপোনালোকে পানীটো দিব। দেখিছে কি সুন্দৰ ৰং আহিছে।
কি সুন্দৰ লাগিছে দেখিবলৈ। এনেকৈ অলপ পানীটো যাতে ধুনীয়াকৈ মিক্স হৈ যায় পানীটোৰ লগত কচুখিনি। যদি বেছি ঘন হৈ থাকে ইয়াক অলপ উতলাব লাগিব, তেতিয়া সোৱাদটো আপোনাৰ যিমান উতলাই একচুৱেলি তো সিমান আহিব। তো ইয়াতে আমি আৰু অলপ পানী দি দিম যাতে পিছত উতলি পেলাই পানীটো ধুনীয়াকৈ শুহিব পাৰে, বস্তুটো সিজিব পাৰে। তো এইখিনি আমি এতিয়া ইয়াতে দি দিলোঁ। এতিয়া আমি এইখিনি অলপ উতল আহি লওক, তাৰপিছত আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে কি সুন্দৰকৈ ধুনীয়াকৈ উতল আহি আছে। অলৰেডি আমাৰ হৈ গৈছে। তো এতিয়া আমি ইয়াতে ফ্ৰাই কৰি ৰখা মাছটো আমি দি দিম। মাছ আমি ইয়াতে তৰকাৰীত দি দিম এতিয়া। তো আমি মাছটো এতিয়া তৰকাৰীত দিলোঁ। তো এতিয়া আমি ধুনীয়াকৈ অলপ উতল আহিব লাগিব, অলপ শুহিব লাগিব আৰু মাছটো ধুনীয়াকৈ ইয়াত বইল হ'ব। তো আমি অলপ ৱেইট কৰোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে কি ধুনীয়াকৈ কচুখন ডাঠ হৈ গ'ল, একদম সুন্দৰকৈ পানী নাইকিয়া হৈ গ'ল। তো এইখিনি নমাব লগা হৈ গৈছে। তো এতিয়া এইখিনি নমাই ভাত বাঢ়ি আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ ভাতৰ টেবুলত। তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে আমাৰ খোৱা ৰেডি হৈ গ'ল। এইপিনে আছে ভাত, এইপিনে আছে দালি, এইপিনে আছে ওলকচু মাছৰ জোল, আৰু এইফালে আছে এইটো হৈ গ'ল প্ৰসাদৰ চাটনি, আৰু এইটো হৈ গ'ল মচুৰ দালি বটা চাটনি, গোল নেমু আৰু নিমখ। তো ফ্ৰেণ্ডছ, এনেকৈ আপোনালোকে ধুনীয়াকৈ বনাই খাওক আৰু কেনে পালে কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু প্লিজ 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 মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগিব। চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ বনাই ওলকচু আৰু মাছ বনাই খাব। আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেলেগ ভিডিঅ' আহিব লগা ভিডিঅ'বোৰ চাবৰ কাৰণে প্লিজ বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। থেংক ইউ।